আসসালামু আলাইকুম বন্ধুসকল। আজি মই আপোনালোকৰ মাজত আকৌ আহি গলো। আজি আহিলো যে এই কেইদিনত আপোনালোকে বাতৰি কাকত বা নিউজ চেনেলত চাই আছে যে অসম চুক্তিৰ 6 নং দফাক লৈ আকৌ আলোচনা চলি আছে। অসম চুক্তিৰ 6 নং দফা কেনেকৈ কাৰ্যকৰীকৰণ কৰিব তাক লৈ বিবেচনা চলি আছে। আৰু আমাৰ ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰেও কি কৰি আছে, এইটোক লৈ কাৰ্যকৰীকৰণক লৈ আলোচনা কৰি আছে। এই দুদিন আগতে কি কৰিলে, সদৌ অসম ছাত্ৰ সন্থাৰ লগত এটা বৈঠকত বহি আলোচনা কৰিলে যে 6 নং দফাক পৰিপূৰ্ণকৈ কেনেকৈ কাৰ্যকৰীকৰণ কৰা হয় ইয়াক লৈ আলোচনা কৰিলে। কিন্তু বন্ধুসকল, আজি মই আলোচনা কৰিব বিচাৰো যে অসম চুক্তিখন কেতিয়া, কিয় আৰু কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। আমাৰ বহুতে জ্ঞাত আৰু বহুতে গম নাপায়, সেইটোক লৈ মই আজি এই ভিডিঅ'টো বনাইছো, আপোনালোকে চাব। যে অসম চুক্তিখন হৈছিল যে অসম আন্দোলনৰ প্ৰেক্ষাপটত অসম চুক্তিখন স্বাক্ষৰিত হৈছিল। আৰু এই অসম আন্দোলনখন কিমান বছৰ, 6 বছৰ ধৰি চলিছিল। আৰু কিমান চনৰ পৰা, 1979 চনৰ পৰা 1985 চনলৈকে চলিছিল। আৰু এই অসম আন্দোলনখন আছিল বিদেশী খেদা আন্দোলন। যে যিকিনা বিদেশী আছিল, বাহিৰৰ লোক আছিল, অসমত বসবাস কৰি আছিল, অসমীয়া ভোটাৰ তালিকাত নামভৰ্তি কৰিছিল, চক্ৰান্ত কৰি সিহঁতক কেনেকৈ খেদিব পৰা যায় তাক লৈ কিন্তু অসম আন্দোলন হৈছিল। আৰু এই অসম আন্দোলনৰ প্ৰেক্ষাপটত কি হৈছিল, অসম চুক্তি হৈছিল। আৰু অসম চুক্তিৰ মূল মন্ত্ৰ আছিল, কাৰণটো হ'ল যে বিদেশী নাগৰিকক কি কৰিব লাগে, চিনাক্ত কৰি বহিষ্কাৰৰ দ্বাৰা যিবিলাক থলুৱা জাতি জনগোষ্ঠীৰ যিবিলাক থলুৱা জাতি জনগোষ্ঠী আছে, এইখিনি মানুহক কি কৰিব লাগে যে স্বকীয় পৰিচয় অক্ষুণ্ণতা ৰাখি যে ভাষা আৰু সাংস্কৃতিক বিপদাপন্ন হোৱাৰ পৰা ৰক্ষা কৰিব লাগে, যাতে বাহিৰৰ মানুহে আহি আমাৰ অসমত আগ্ৰাসন চলাব নোৱাৰে। এইখিনিক লৈ কি অসম চুক্তি স্বাক্ষৰিত হৈছিল। আৰু এই 6 বছৰ আন্দোলনৰ পিছত কি কৈছিল, তেতিয়া ভাৰতীয় প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। তেখেতৰ নেতৃত্বাধীনত সদৌ অসম ছাত্ৰ সন্থা, গণ সংগ্ৰাম পৰিষদ আৰু অসম চৰকাৰৰ সহযোগত এখন চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিখন স্বাক্ষৰিত হৈছিল 1985 চনৰ 15 আগষ্টত নতুন দিল্লীত। আৰু এই চুক্তিখনক কোৱা হয় অসম চুক্তি বুলি। আৰু এই অসম চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছত 6 বছৰীয়া অসম আন্দোলন কি হৈছিল, সামৰণি পৰে। এইখিনি হ'ল থুলমূল কথা, আপোনালোকে সকলোৱে গম পায়। কিন্তু এতিয়া মই দ্বিতীয় কথাটো হ'ল যে এই অসম আন্দোলনত কিন্তু এটা ক'লা অধ্যায় আছে, যিটোক লৈ বহুতে আলোচনা নকৰে। আৰু সেই যিখিনি মানুহৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল, এইখিনি মানুহ কিন্তু এতিয়া উচিত বিচাৰ পোৱা নাই। যেনেকৈ অসম আন্দোলনখন আছিল বিদেশী খেদা আন্দোলন, কিন্তু এই বিদেশী খেদাৰ পৰা ফালৰি কাটি কি কৰিছে, এটা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। আৰু ইয়াৰ ফলত কি হৈছিল, এটা নিৰ্দিষ্ট গোষ্ঠীক লক্ষ্য কৰি 1983 চনৰ 18 ফেব্ৰুৱাৰীত ৰাতিপুৱা, তেতিয়া নগাঁও জিলা, বৰ্তমান ক'ত আছে, মৰিগাঁও জিলা আছে, এই মৰিগাঁও জিলাৰ নেলিত হত্যাকাণ্ড হয়। কিমান দুখৰ কথা। যিখন আন্দোলন আছিল বিদেশী খেদা, সেইখন আন্দোলন ভাৰতীয় নাগৰিকক কি কৰা হৈছিল, হত্যা কৰা হৈছিল। আৰু সেই একেদিনতে কিমান হৈছিল, 1800 লোকৰ মৃত্যু হয়। এইটো হ'ল চৰকাৰী তথ্য মতে, কিন্তু বেচৰকাৰী তথ্য মতে এইটো 10,000ৰ ওপৰত আছে। এইখিনি আছিল অসম আন্দোলনৰ কথা, যে অসম আন্দোলনখন চুক্তি কেতিয়া কাৰ মাজত হৈছিল। কিন্তু বন্ধুসকল, এতিয়া মই দ্বিতীয় প্ৰশ্নটো হ'ল যে অসম চুক্তিৰ 6 নং দফাত কি কি কথা উল্লেখ আছে। যে অসম চুক্তিৰ 6 নং দফাত সাংবিধানিক, আইনগত, প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা, যে অসমীয়া সংস্কৃতিক, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰক কি কৰা, নিৰাপত্তা দিয়া। যেনেকুৱা আৰু এইখিনি যিখিনি কথা আছিল 6 নং দফাত, এইখিনি কিন্তু বহুতখিনি কাম এতিয়া আগবঢ়াই লৈ গৈছে, অলৰেডি কৰিলে আৰু কিছুমান কাৰ্যসূচী লৈছে। ইয়াৰ ভিতৰত মাত্ৰ মই দুটা বিষয় আলোচনা কৰিম। যে অসম চুক্তিৰ 6 নং অনুচ্ছেদত কি আছিল, অসমীয়া সংস্কৃতিৰ বাহকৰ ৰূপত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ গঠন কৰা। আৰু এই অনুষ্ঠানটো গঠন কৰিবলৈ কি কৰিলে, গুৱাহাটী চহৰৰ পাঞ্জাবাৰী অঞ্চলত 10.28 হেক্টৰ মাটিকালিত কি কৰিলে, অনুষ্ঠানটো নিৰ্মাণ কৰিবলৈ অনুমোদন জনায়। আৰু এই অনুষ্ঠানটো নিৰ্মাণ কৰিবলৈ কিমান কি কৰিলে, ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ মিলি 20,000 কোটি টকাৰ অনুমোদন জনায়। এইটো হ'ল 1 নম্বৰ 6 নং দফাৰ এটা ব্যৱস্থা, এটা কাম। আৰু 2 নম্বৰটো হ'ল যে অসমৰ 219খন সত্ৰক বিত্তীয় সাহায্য প্ৰদানৰ কাৰণে 21 কোটি টকা কি কৰে, অনুমোদন দিয়ে। এইখিনি আছিল 6 নং দফাৰ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়ালৈকে, আৰু বহুতখিনি আছে, সেইখিনি আজি আলোচনা। বন্ধুসকল,
এতিয়া দ্বিতীয় টপিকটো হ'ল যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগ কি। এই বিষয় লৈ আলোচনা চলি আছে যে বিপ্লৱ কুমাৰ শৰ্মাৰ যিখন প্ৰতিবেদন আছিল সেইখনত কি কি পৰামৰ্শ আছে আৰু অসম চৰকাৰৰ আওতাত কিমানটা পৰে, কেন্দ্ৰীয় চৰকাৰৰ আওতাত কিমানটা পৰে, উভয়ৰে কিমানটা আওতাত পৰে, এইখিনি বিষয় লৈ আলোচনা চলি আছে। কিন্তু কথাটো হ'ল বিপ্লৱ শৰ্মা যেটো আয়োগ কুমাৰ শৰ্মা, বিপ্লৱ কুমাৰ শৰ্মা আয়োগ কি, যে আমাৰ ভাৰতত কি কৰিছিল, কেন্দ্ৰীয় চৰকাৰ কি কৰিছে, এটা আইন আনিছিল, কা আইন আনিছিল, যিটো তেতিয়ালৈকে এটা আন্দোলন চলি আছিল। কিমান চনত? 2019 চনত, সকলোৱে আমি জ্ঞাত। আৰু এই আন্দোলনৰ সময়ছোৱাত কি হৈছিল, 2019 চনৰ 15 জুলাইত কি কৈছিল, কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে মানে অমিত শ্বাহে কি কৰিছিল, অসমত উচ্চস্তৰীয় এটা 13জনীয়া কমিটি গঠন কৰি দিছিল, যাতে অসম চুক্তিৰ 6 নং দফাক কেনেকৈ কাৰ্যকৰী কৰিব পৰা যায়। আৰু এই কমিটিখনৰ এজন অধ্যক্ষ নিযুক্তি কৰিছিল। সেই অধ্যক্ষজন আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা। সেইকাৰণে এই কমিটিখনক বিপ্লৱ কুমাৰ শৰ্মা নামেৰে জনা যায়। আৰু এই কমিটিখনে কি কৰিছিল, তাৰ পিছতে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল যে এই অসম চুক্তিৰ 6 নং দফাক কেনেকৈ ৰূপায়ণ কৰিব পৰা যায়, কাৰ্যকৰী কৰিব পৰা যায়। কিন্তু কি কৈছিল, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে কি কৰিছিল, সংসদত কি কৈছিল যে অসম চুক্তিৰ 6 নং দফাক আখৰে আখৰে পালন কৰিব বুলি ঘোষণা কৰিছিল। আৰু সেই পৰিপ্ৰেক্ষিতে কি কৰিছিল, অসমত 13জনীয়া এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছিল। কিন্তু এই কমিটিখনে যেতিয়া নেকি এখন প্ৰতিবেদন প্ৰস্তুত কৰিলে, প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ পিছত কি কৈছিল, যেতিয়া জমা দিব বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰৰ হাতত, তেতিয়া কেন্দ্ৰীয় চৰকাৰে কিন্তু এইটো গ্ৰহণ কৰা নাই। তেতিয়াৰ অসমৰ সোণোৱাল চৰকাৰে কি কৰিছিল, হতুৱাই এইটো গ্ৰহণ কৰোৱা হৈছিল। এইটো গ্ৰহণ কৰাৰ পিছত কিন্তু এই কমিটিখন কোনে গঠন কৰি দিছিল, কেন্দ্ৰীয় চৰকাৰে। যেতিয়া নেকি প্ৰতিবেদনখন প্ৰস্তুত কৰিলে, তেতিয়া কিন্তু কেন্দ্ৰীয় চৰকাৰে কি এইটো গ্ৰহণ কৰা নাই। আৰু এই শৰ্মা আয়োগত কি আছে, কেইটা পৰামৰ্শ আছে, এইটো জনা যায় যে 67টা পৰামৰ্শ আছে। যে এই 67টা পৰামৰ্শৰ ভিতৰত 39টা পৰামৰ্শ অসম চৰকাৰৰ আওতাত পৰে। মানে এই 39টা বিষয়ৰ ওপৰত অসম চৰকাৰে কেনেকৈ কাৰ্যকৰী কৰিব, এইটো অসম চৰকাৰৰ আণ্ডাৰত পৰে। আৰু 12টা পৰে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়তে, যে এনেকুৱা কিছুমান বিষয় আছে যিবোৰ নেকি অসম চৰকাৰ ডিৰেক্টলি কৰিব নোৱাৰে, এইটো কিন্তু কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰিব। তাত বহুতো সংশোধন কৰিব লাগিব, সংশোধন কৰাৰ পিছতহে এই অসম চুক্তিৰ 6 নং দফাক ৰূপায়ণ কৰিব পাৰিব, অন্যথা নোৱাৰে। আৰু 16টা আছে কেন্দ্ৰীয় চৰকাৰৰ আওতাত, আৰু এইখিনি কেন্দ্ৰই নিজাববীয়াকৈ কৰিব লাগিব, তেতিয়াহে সম্পূৰ্ণ অসম চুক্তিৰ 6 নং দফাটোক ৰূপায়ণ কৰিব পাৰিব। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 25 এপ্ৰিল 2025 চনৰ ভিতৰতে অসম চৰকাৰৰ আওতাত পৰা বিষয়বোৰ কি কৰিছে, ৰূপায়ণ কৰিব, কাৰ্যকৰী কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে। কিন্তু কথাটো হ'ল, এই 2026 চনৰ ইলেকশ্যন আহি আছে, নিৰ্বাচন আহি আছে। এই নিৰ্বাচন আগত এইটো এটা কি টুপ বুলি ধৰিব পাৰিম নে এইটো সঁচাকৈয়ে অসম চুক্তিৰ 6 নং দফাক কাৰ্যকৰী কৰিব বুলি, এইটো আপোনালোকে মন্তব্য জনাব।